শ্বিলঙত অসমৰ বাহনৰ চালক আৰু পৰ্যটকক আক্ৰমণৰ ঘটনাৰ পাছতেই অগ্নিগৰ্ভা যোৰাবাট। পুৱতি নিশালৈকে শ্বিলঙত KSUৰ প্ৰতিবাদকাৰীৰ উপদ্ৰৱ চলাৰ পাছতেই খানাপাৰা আৰু যোৰাবাটত আজি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে অসমৰ চালক সন্থা আৰু স্থানীয় ৰাইজে। মেডাম আমি বহুত হাৰাশাস্তি হৈছোঁ। আমি যিবিলাক অসমৰ মটৰ শ্ৰমিক সংগঠন আছোঁ কোনোদিনে আমি বহি নাথাকোঁ। বুধবাৰে খাচী ছাত্ৰ সন্থাই প্ৰতিবাদৰ নামত অসমৰ পঞ্জীয়নভুক্ত বাহনত অগ্নিসংযোগ আৰু আক্ৰমণ কৰাৰ লগতে লক্ষ্য কৰি লৈছিল অসমৰ পৰ্যটকক। এইদৰে আক্ৰমণ কৰিছিল অসমৰ যি আচলতে পৰ্যটনৰ গাড়ীত। এই হিংসাত্মক ঘটনাত 31খন বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে আহত হয় অসমৰ বহুকেইজন লোক। এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চা আছিল, এয়া মোৰ বাচ্চাৰ চাহ। শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ উপদ্ৰৱৰ বিৰুদ্ধে আজি যোৰাবাটলৈ এইদৰে ওলাই আহে অসমৰ টেক্সি চালক সন্থাৰ লগতে শ শ ৰাইজ। নম্বৰ চাই তেখেতসকলে আমাক অত্যাচাৰ কৰে, গাড়ী ভাঙে। এয়া পৰিৱেশ এইদৰে তন্ন তন্নকৈ তেওঁলোকে ভাঙিছিল, তেওঁলোকে তন্ন তন্নকৈ তেওঁলোকে আচলতে আক্ৰমণ চলাইছিল। অসমত মেঘালয়ৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰে চালক সন্থা আৰু ৰাইজে। মানে কি হ'ল, এটা প্ৰতি বছৰে এনেকুৱা এটা মানে নতুনকৈ আৰম্ভ হৈ যায়। পথ অৱৰোধ কৰি মেঘালয়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চালক সন্থা আৰু ৰাইজে। খাচী ছাত্ৰ সন্থাই প্ৰতিবাদৰ সময়ত পৰিকল্পিতভাৱে অসমৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ অসমৰ প্ৰতিবাদকাৰীৰ। আক্ৰমণ কৰা বাহনৰ চালকক ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে অসমৰ কেব সন্থাই। কালি অসমৰ গাড়ী আমাৰ মেক্সিমাম 15খন গাড়ী ভাঙিছে। আমাৰ ষ্টৰত 3খন, ইয়াৰে 3খন, ইন'ভা 2খন আৰু ভাঙিছেতো ভাঙিছে। আহত বাইদেউ চিভিল অঞ্জলি এই নিগৰি মিলছ মানে থবৰ জাগা নাই। অলৰেডি অসমৰ নহয়, টুৰিষ্ট বাহিৰৰ যেনে কলিকতা, বম্বে, মাদ্ৰাছ বা য'ৰ পৰা টুৰিষ্ট যেনেকৈ ফুৰিব আহে সেইবিলাক থবৰ জাগা নাই। মানে সিহঁতে ডাখাৰ শব্দ এটা ব্যৱহাৰ কৰে। শ্বিলঙৰ যিখিনি খাচী মানুহ আছে সব ডাখাৰ শব্দটো ব্যৱহাৰ কৰে। ডাখাৰ মানে বাংলাদেশী। আমাৰ যিখিনি তাৰমানে নন ট্ৰাইবেল শ্বিলঙত কাম কৰি আছে, ষ্টেটতে হওক আপোনাৰ চেণ্ট্ৰেলতে হওক, সেইখিনিক তাৰমানে কেনেকৈ হাতব পাৰে সেইটোৱে চেষ্টা, সিহঁতৰ বেলেগ একো নাই। মই কৈছোঁ কালি সিহঁতে ঠিকে আছে, প্ৰটেষ্ট কৰিছে, হাচিয়নে প্ৰটেষ্ট কৰি ঠিকে আছে, কিন্তু সিহঁতে প্ৰাইভেট গাড়ীবিলাক, কমাৰ্চিয়েল গাড়ীবিলাক কিয় ভাঙি আছে? অকল আমাৰ খালি অসমৰ গাড়ীবিলাক টাৰ্গেট কৰি ল'ব লাগে কিয়? মেঘালয় গাড়ী আছে লাইনত, মেঘালয় গাড়ী ভাঙা নাই। আমাৰ অসম গাড়ী অসম নম্বৰ দেখা পাইছে, ওপৰত উঠি কিনে জঁপিয়াই পৰিছে। কালি তেওঁলোকে মোৰ গাড়ীখন জাষ্ট ক্ৰছ কৰি গাড়ী ভঙা ষ্টাৰ্ট কৰিছে। মই গাড়ীখনত মোক ক্ৰছ কৰিছে, তাৰ পৰা মলাই কি কয় ৰাইনো পইণ্টৰ পৰা গাড়ী ভঙা ষ্টাৰ্ট কৰিছে। আৰু চবত থাকি দুখ লগা কথা, এখন গাড়ীত সৰু বাচ্চা, আপোনাৰ 4 পৰা 5 বছৰ বাচ্চা, আমাৰ ভিডিঅ' আছে, এই বাচ্চা এইবোৰ কাটি গৈছে গিলাচত। তেওঁলোকৰ কি দোষ? পৰিস্থিতি জটিল হৈ থকাৰ সময়তে অসমৰ প্ৰতিবাদকাৰীৰ ৰোষত পৰে মেঘালয় আৰক্ষী। প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে মেঘালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহন। এই ঘটনাৰ বাবে মেঘালয় আৰক্ষীক জবাবদিহি কৰিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি যোৰাবাট সীমান্তত মোতায়েন কৰিবলগীয়া হয় বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। মেঘালয়লৈ যোৱা মুখ্য প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলত বহু সংখ্যক পৰ্যটক আবদ্ধ হৈ পৰাৰ লগতে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। অসমৰ বাহন চালকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে টেক্সি চালক সন্থাই। বেছিভাগ অসম গাড়ী টাৰ্গেট কৰিছে, প্ৰাইভেট কমাৰ্চিয়েল অসম গাড়ী টাৰ্গেট কৰিছে। মেঘালয় গাড়ী ওচৰত আছিলে কিন্তু ভাঙা নাই। লেডিজ আছিলে কিন্তু লেডিজ থাকিলেও কোনো মানে ৰেছপন্স নাই।
লেডিজ কেইটা চিঞৰি আছিলে, কিন্তু চিঞৰি থাকোঁতেও মাৰিছে, 10টামান ল'ৰাই মাৰিছে। কালি যিটো ঘটনা ঘটিল এইটো একদম মানে গৰিহণাযোগ্য ঘটনা। তেওঁলোকে কিবা গভৰ্ণমেণ্টৰ এগেইনষ্টত প্ৰতিবাদ কৰিছে, কৰক, আমাৰ তাতে ক'বলগীয়া একো নাই। তেওঁলোকে প্ৰতিবাদ শান্তিভাৱে কৰক। কিন্তু আমাৰ ইয়াৰ পৰা যোৱা গাড়ী যিখিনি আমাৰ ইয়াৰ পৰা টুৰিষ্ট লৈ যোৱা গাড়ীখিনি, তেওঁ সেইখিনি গাড়ীত আক্ৰমণ কৰিব নালাগিছিল। কালি দিনটোত আপোনালোকে দেখা পাইছে মোটামুটি টোটেল 12খন গাড়ী ভাঙিছে। মানে অসম গাড়ীহে ভাঙিছে, মেঘালয় গাড়ী ভাঙা নাই। এতিয়া পেচেঞ্জাৰ আছে, আপোনাৰ সৰু বাচ্ছা আছে, সেই বাচ্ছাবিলাককো মাৰিছে, মানে গ্লাছে কাটিছে। এতিয়াও আপোনালোকে চিভিল হস্পিটেলত গম যদি যায় তাতে পাব। উঠি পেলাই গছকি গুৰিয়াই কেনে গ্লাছ ভাঙিছে, শিলেৰে মাৰিছে, লাঠিৰে ভাঙিছে। ঠিক তেনেকুৱা ধৰণৰ পৰিৱেশ আমি তাত দেখিবলৈ পাইছোঁ ন। তাতে গাড়ীত থকা পেচেঞ্জাৰখিনি, যাত্ৰীখিনি, যিখিনি মানুহ গৈছিলে, বাচ্চা ল'ৰা ছোৱালী চবে মানে ইনজুৰি হৈছে। অৱশ্যে এই ঘটনাৰ পাছতেই মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ 3 শীৰ্ষ নেতাক। গ্ৰেপ্তাৰ হোৱা KSUৰ সভাপতি ৰেমন খাৰজানা, উপসভাপতি পিনক মেনলাং চানমিটেই আৰু সাধাৰণ সম্পাদক ৰুবেন নাজিয়াক আজি 14 দিনৰ ন্যায়িক জিম্মাত দিয়ে আদালতে। কিন্তু আক্ৰমণকাৰীয়ে ক্ষমা খোজাৰ দাবীৰ লগতে বহুকেইটা দাবীত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে অসমৰ প্ৰতিবাদকাৰীসকলে। প্ৰতি বছৰে ছিজন টাইমত এনেকুৱা কৰে আৰু আমি এনেকুৱা প্ৰতিবাদ কৰিছোঁ। আমি মেঘালয় গাড়ী হাত নিদিওঁ, আমি উৎপাত নকৰোঁ, সিহঁতৰ দৰে আমি অভদ্ৰ নহয়। আমি শান্তিমতে বুঢ়াকে ঘূৰাই পঠাইছোঁ, সেইটো হয়। আমি যোনে ইমাৰ্জেঞ্চি হৈছে, মেডিকেল গৈছে, ডিফেন্স বাহিনী হৈছে, আমি যাব দিছোঁ। আমি ইমান অভদ্ৰ নহয়। কিন্তু অসমৰ গাড়ী ভাঙিছে, পুলিচৰ গাড়ী আগত ভাঙিছে গাড়ী। আমাৰ আহ্বান এটাই থাকিব যে এইটো বাৰে বাৰে যে যিটো সমস্যা হৈ আছে সেইটো সমাধান আমি পাব লাগে। কি আছে সিহঁতৰ চৰকাৰৰ লগত কথা পাতক, কিন্তু আমাৰ অসমৰ গাড়ীবোৰ ভাঙি পেলাই কিয় এনেকৈ উৎপাত কৰি আছে? বাৰে বাৰে এনেকুৱা কৰিছে, বাৰে এনেকুৱা কৰি আছে। ভিডিঅ' জাৰ্নেলিষ্ট দীপ আৰু অনিৰ্বাণৰ সৈতে হেপী বৰা আৰু নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।